নমস্কাৰ কি খবৰ আশা কৰো সকলে ভালে আছে আৰু ময়ো ভালে আছো মোৰ অন্য এটা ভিডিঅ'লৈ আকৌ স্বাগতম জনাইছো যদি নতুনকৈ আহিছে চেনেলটো সাবস্ক্ৰাইব কৰি দিয়ক আৰু এফালে মাইনাজীয়ে গোবৰৰ খৰি বনাই আছে বা গৈঠা বুলি কয় বা সিম্পলত ক'ব গ'লে গোবৰ খৰি এসকে ইমান কিটা বনাই থৈছে এইবিলাক আৰু এইফালেও বনাই থোৱা আছে সব বনাই মানে শুকাই থৈছে এতিয়া বনাই আছে এনেকে ধান খেৰ ঘুগুলা দি গোবৰ লৈ খৰি তেনেকে লগাই দি আছে এইফালে ইমানকে নবনাই আপুনি যেনেকে নগাঁও ফালে হুজাই ফালে তেনেকে গাঁৱলীয়া জেগাত বহুত বনায় চবৰ ঘৰে ঘৰে বনায় আমাৰ এইফালে ইমানকে নবনাই মানে এনেকে বনাই আছে হ'লেও বেছি গোবৰ নাই আৰু এটামান হ'ব আজি বেছি নহয় 10-15টা মান হ'ব চাগে এটা গৰু হাগিলে কিমান গোবৰ হ'ব আমাৰ ঘৰত গৰু বেছি নাই যে এজনীয়ে গৰু আছে আৰু বিচাৰি আনিছো হে গোবৰ এই এনেকে বাহৰ হেৰিত লগাই দিলে আৰু শুকাই দিলে হ'ল 2-3 দিনত ধুনীয়াকৈ শুকাই যাব তাৰপিছত এইটো জাপি কাঠ খৰিৰ দৰকাৰ নাই একদম কাঠ খৰি নিচিনা একদম ধুনীয়াকৈ জ্বলি থাকে বাঁহ খৰি এডাল হ'লেই হয় আৰু মা এইফালে খৰি আনি আছে এইফালে মায়ে ইয়াৰ পৰা খৰি নি আছে ইয়াৰ পৰা খৰি কাটিলে এইটো মিচি খৰি বুলি কয় আৰু এইফালে মনৰ ঝান্দি কাটি আছে এতিয়া খৰি কাটি গোটাই থৈছে মায়ে হৈ তাৰপৰা বান্ধি মেলি আনি আছে সিহঁতি ইয়াত জাপি খৰি কাটি আছে পুৰা হয় নহয় পুৰা খৰি কাটিছে আজি ভাত খালি নে কি তৰকাৰী খালি ফুলকবি আৰু তাৰপিছত ফুলকবি আলু আৰু তাৰপিছত আৰু দেখলে ফুলকবি আলু আজি কেইটা খৰি বনিলে গোবৰ খৰি আজি 10টা খৰি বনিলে কালি বনিছিলে 15টা হা কালি 15টা আজি 10টা আচ্ছা ন কেনেকুৱা খবৰ খাতি হা ভালেই ভাত খালি নে খালো কি তৰকাৰী খালি আলু আৰু হেৰি অকল মটৰ খাইছনে সদায় আলুৱে খাও নে হা আমাৰ এনে কি খালি মই লাই শাক আৰু বিলাহী আৰু ধনিয়া আৰু আলুৰ চাটনি হয়নি আৰু ময়ো সেই একেই মাইনাই যিটো খালে সেইটোৱে ময়ো খালোঁ এফালে ময়ো বাঁহ কাটি আছোঁ চবে কামত লাগি আছে মাইনাই খৰি গোবৰ খৰি বনাই আছে মায়ে খৰি আনি আছে মই বাঁহ কাটি আছোঁ জেওৰাৰ কাৰণে মাইনাই খৰি বনাই হৈ গ'ল এতিয়া ঘৰ মুচি আছে আৰু ঘৰ মুচি আহি পিৰালি মুচি আছে পাছফালে এয়া আৰু মায়ে এইফালে গৰম পানী কৰি আছে গা ধুবলৈ কাৰণে মায়ে গৰম পানী কৰিছে গা ধুবলৈ আৰু মোৰো বাঁহ দুটা আছিলে কাটি মেলি হৈ গ'ল এতিয়া জোঙালিবলৈ আছে এই দুটা বাঁহে নহ'ব আৰু লাগিব কিন্তু এতিয়া দুটা বাঁহ কাটি থোৱা আছিলে সেই দুটা কামটো কৰি দিছোঁ আৰু মাইনাৰো কাম হৈ গ'ল মোৰো কাম হৈ গ'ল মোৰ পূৰা নাই হয় মানে আধা বাকী আছে আধা খুটি জোঙালিলোঁ আধা জোঙালিবলৈ আছে এতিয়া আমি গৈছোঁ মাটি আনিবলৈ চিপৰাং ল'লোঁ বস্তা ল'লোঁ চৰিয়া ল'লোঁ আমি ঘৰ ৰঙা মাটি দি মুচোঁ আগতে কৈছোঁৱেই আমাৰ ঘৰৰ পৰা অকণমান আঁতৰত যাব লাগে ৰঙা মাটি আনিবলৈ এতিয়া তালৈকে গৈছোঁ হয় নে মানে মাটি আনিব গৈছোঁ না এতিয়া চলো আমি মাটি নিয়া জেগাত আহি পাই গ'লোঁ এতিয়া মাটি খান্দি আছে এইফালে ৰমেন যে মাটি খান্দিছে মই বহি আছোঁ মই বহি পেলাই ভিডিঅ' বনাই আছোঁ মাটি খান্দি আছোঁ আধা বস্তা হ'ল আধা বস্তাৰ ওপৰত উঠাই থৈ আহিলোঁ মানে পূৰা ফুল বস্তা কৰি দিলে মাইনাই উঠাই নিব নোৱাৰিব যে সেইকাৰণে আধা বস্তা কৰি ইয়াৰ ওপৰত উঠাব লাগে চব এই ইয়াত তলত আছোঁ ইয়াৰ পৰা এইফালেদি গৈ একদম ওপৰত হয় ওপৰত চাইকেল আছে আমি ইয়াত আছোঁ এতিয়া তলত সেইকাৰণে আধা বস্তাটো উঠাই নি থৈ আহিলোঁ এতিয়া আৰু ফুল কৰিবলৈ কাৰণে ইয়াত চৰিয়া আছে চৰিয়াত নি তাত ভৰাই দিওঁ মাটি লৈ ঘৰ আহি পাই গ'লোঁ মাটি চক কিমান আনিলোঁ মানে বস্তা আনিলোঁ সেইটো বস্তাটো এয়া চুকতে থৈ দিয়া আছে যাতে বৰষুণ চৰষুণ নাপায় আৰু এমাহমান যাব চাগে এমাহমান যাব নাই তাৰো ঠিক নাই
এতিয়া মাইনাই গা ধুই আছে গা ধুই মাছ চাছ ফ্ৰাই কৰিব তাৰপিছত ভাত পানী খাই আৰু অকণমান বজাৰৰ ফালে যাম গা পা ধুই মাছ দি ভাত পানী খাই আৰু এতিয়া অকণমান বজাৰৰ ফালে ওলাই যাম এফালে মাইনাও ওলাই মেলি ৰেডি ময়ো ওলাই মেলি ৰেডি গৰুজনী বান্ধিম আৰু বজাৰৰ ফালে ওলাই যাম আপোনালোকক বজাৰলৈ লৈ যাওঁ কাৰণ এতিয়া আন্ধাৰেই হ'ব 4টা বাজি পাৰ হ'ল মানে 5টাই বাজিব আৰু আপোনালোকক বেলেগ দিন লৈ যাম আৰু ভিডিঅ'টো আজিলৈ ইমানতে শেষ কৰিছোঁ ভিডিঅ'টো লাইক এটা কৰিব আৰু যদি নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰিবা আজিলৈ বাই বাই